বন্ধুসকল আপোনালোকক প্ৰফেশ্যন আসাম ইউটিউব চেনেলৰ পৰা স্বাগতম জনাইছোঁ। তো বন্ধুসকল আপোনালোকে যিসকলে ভেটেৰিনাৰীৰ কাৰণে আপোনালোকে যিসকলে ডিপ্লোমা কৰিছে তো বন্ধুসকল তেওঁলোকৰ কাৰণে এটা ভাল খবৰ। ভেটেৰিনাৰীৰ পৰা 221টা পোষ্ট এৰিছে। তো বন্ধুসকল এই ভেটেৰিনাৰী পোষ্টৰ কাৰণে কি কৰিব লাগে আপোনালোকে এটা নোটিফিকেশ্যন ওলাইছে। আপুনি কেনেকৈ এপ্লাই কৰিব পাৰিব, ক'ত এপ্লাই কৰিব পাৰিব, আপুনি কি কোৱালিফিকেশ্যন লৈ এপ্লাই কৰিব পাৰিব, এইবিলাক আলোচনা কৰিম। তো বন্ধুসকল এইটোৰ লাষ্ট ডেট হ'ল আপোনাৰ 16/11/2020। তো বন্ধুসকল এইটোৰ লাষ্ট ডেট হ'ল নৱেম্বৰৰ 16 তাৰিখ 2020 চনৰ। তো বন্ধুসকল আপোনালোকে যিসকলে ভেটেৰিনাৰী ডক্টৰ তেওঁলোকে ভেটেৰিনাৰী যিসকলে ডিপ্লোমা কৰিছে তেওঁলোকে এপ্লাই কৰিব পাৰিব। তো বন্ধুসকল যদি আপুনি প্ৰফেশ্যন আসাম ইউটিউব চেনেলটোলৈ নতুন হৈ থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখক আৰু লগতেই থাকক। তো বন্ধুসকল এনেকুৱা নতুন আপডেট পাই থাকিবলৈ। তো বন্ধুসকল চাওঁ আমি কি লিখা আছে। এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেৰিনাৰী ডিপাৰ্টমেণ্ট আসাম, লাষ্ট ডেট 16/11/2020। তো বন্ধুসকল এনিমেল হাজবেণ্ডাৰী এণ্ড Veterinary Department Assam has released a notification for the recruitment of 221 veterinary field assistant VFA vacancy under the Director of AH Veterinary Department Assam, Senigoti Guwahati। তো বন্ধুসকল আপোনালোকৰ ভেটেৰিনাৰী ডিপাৰ্টমেণ্টৰ পৰা ফিল্ড এছিষ্টেণ্টৰ 221টা পোষ্ট এৰিছে। তো বন্ধুসকল যিসকলে ভাবি আছে যে এপ্লাই কৰিব, তো ইয়াৰ কাৰণে আপোনাৰ যিটো পোষ্টৰ নামটো হ'ল নেম অফ পোষ্ট ভেটেৰিনাৰী ফিল্ড এছিষ্টেণ্ট VFA। নম্বৰ অফ পোষ্ট আপোনাৰ পোষ্টৰ সংখ্যা হ'ল 221টা আৰু আপোনাৰ যিটো দৰমহা হ'ব, দৰমহাৰ পৰিমাণটো হ'ব আপোনাৰ স্কেল অফ পে, দৰমহাটো হ'ব আপোনাৰ পে বেণ্ড অফ ₹14,000 to 60,500 plus grade pay of ₹6,200 plus other allowance as admissible from time to time। তো বন্ধুসকল আপোনালোকে 14,000 টকাৰ পৰা 60,500 প্লাছ আৰু লগতে গ্ৰেড পে থাকিব 6,200 টকা প্লাছ। তো বন্ধুসকল আপোনালোকে ইমানখিনিকে দৰমহা পাব। এলিজিবিলিটি ক্ৰাইটেৰিয়া অফ আসাম ভেটেৰিনাৰী ডিপাৰ্টমেণ্ট ৰিক্ৰুটমেণ্ট। তো বন্ধুসকল কোনবিলাক কেণ্ডিডেটে এইটোৰ কাৰণে এপ্লাই কৰিব পাৰিব, কোনবিলাক কেণ্ডিডেট এইটোৰ কাৰণে এলিজিবল হ'ব। ইয়াত চাওক বন্ধুসকল, দ্য কেণ্ডিডেট শুড নট বি লেছ দেন 18 years and not more than 40 years of age as on 2020 the upper age limit is relaxable। তো বন্ধুসকল ইয়াত আপোনালোকে চাই আছে যে যিসকলে কেণ্ডিডেট 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত 2020 চনৰ জানুৱাৰী মাহৰ 1 তাৰিখলৈকে 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত যিসকল কেণ্ডিডেট আছে তেওঁলোকেহে ইয়াৰ কাৰণে এলিজিবল হ'ব। আৰু by 5 years for SC ST candidates I up to 45 years। যিসকল SC ST candidates আছে তেওঁলোকৰ কাৰণে 45 বছৰতো এতিয়া এপ্লাই কৰিব পাৰিব, মানে তেওঁলোকৰ কাৰণে 5 বছৰ মৌকুফ কৰি দিয়া হৈছে, ৰিলেক্স কৰি দিছে। তো বন্ধুসকল by 3 years for OBC MOBC আৰু যিসকল OBC আৰু MOBC আছে তেওঁলোকৰ কাৰণে 3 বছৰ মৌকুফ কৰি দিয়া হৈছে। তেওঁলোকে 3 বছৰ বেছি হ'লেও 43 বছৰতো তেওঁলোকে এপ্লাই কৰিব পাৰিব। তো বন্ধুসকল ইয়াত আপোনালোকে চাওক যে এডুকেশ্যন কোৱালিফিকেশ্যন সকলোতে লাগে। এডুকেশ্যন কোৱালিফিকেশ্যন নহ'লে আপুনি চাকৰিটো দূৰৰ কথা একো কৰিব নোৱাৰে। তো ইয়াত চাওক এডুকেশ্যন কোৱালিফিকেশ্যন কি আছে। এডুকেশ্যন কোৱালিফিকেশ্যন হ'ল ফৰ ডাইৰেক্ট ৰিক্ৰুটমেণ্ট টু দ্য cadre of veterinary field assistant a candidate shall have to pass SSLC science with biology and one of the subjects and also have to complete the 1 year's certificate course in elementary knowledge of veterinary science from the recognized school of veterinary science and animal husbandry
established by the Government of Assam at Gongor Silchar। তো বন্ধুসকল যিসকলে ইয়াৰ কাৰণে এপ্লাই কৰিব বিচাৰিছে তেওঁলোকে HSLC 5 টকা হ'ব লাগিব আৰু সায়েন্সৰ বায়োলজি ডিপাৰ্টমেণ্ট তেওঁলোকৰ জ্ঞান থাকিব লাগিব। তো বন্ধুসকল ফিজিক্যাল standard a candidate for direct recruitment to the cadre of VPA shall be of sound health both mentally and physically and free from any organic defects or body infirmity likely to interfere with efficient performance of his duties and required to undergo medical examination before appointment to the service। তো বন্ধুসকল আপোনালোকে চাই আছে যিসকলে ফিজিক্যাল ষ্টেণ্ডাৰ্ডৰ কাৰণে আপোনাৰ সকলোতে মানে আপোনাৰ হাত ভৰি নাক কাণ এইবিলাক বাঁকা চাকা থাকিলে এইটো ফিজিক্যাল ষ্টেণ্ডাৰ্ডৰ ভিতৰত মানে নপৰিব। তো বন্ধুসকল ফিজিক্যাল ষ্টেণ্ডাৰ্ডটো আপোনাৰ চাব যে আপোনাৰ কেনেকুৱা আপোনাৰ শৰীৰৰ গঠন মঠন কেনেকুৱা এইটো চাব। আৰু হাউ টু এপ্লাই ফৰ আসাম ভেটেৰিনেৰী ডিপাৰ্টমেণ্ট ৰিক্ৰুটমেণ্ট 2020। বন্ধুসকল আপোনালোকে কেনেকৈ এইটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। দ্য ইণ্টাৰেষ্টেড কেণ্ডিডেট মে এপ্লাই ইন ষ্টেণ্ডাৰ্ড ফ্ৰম এজ পাৰ পাৰ্ট 9 of the Assam Gazette for application along with testimonials and a self-address envelope fixing stamp of ₹5 for communication. The duly filled in application should be addressed to the director a.h.and vet.department আসাম চেনিগুটি গুৱাহাটী 781003। তো বন্ধুসকল এইটো এড্ৰেছত আপোনালোকে ইনভেলপত আপোনাৰ যিটো ষ্টেণ্ডাৰ্ড ফৰ্ম আছে ষ্টেণ্ডাৰ্ড ফৰ্মখন ফিল আপ কৰি এখন ইনভেলপত ভৰাই আপোনাৰ ডাইৰেক্টৰ a.h.and vet.department আসাম চেনিগুটি গুৱাহাটী 781003 and be submitted physically in the drop box at the directorate or by registered post। বন্ধুসকল আপোনালোকে যদি পোষ্টৰ দ্বাৰা কৰিব বিচাৰে তো পোষ্ট অফিচত আপোনালোকে পঠাই দিব পাৰে। আৰু যদি কয় যে মই এইটো ডাইৰেক্ট এইটো অফিচতে দি আহিম এইটো অফিচৰ আপুনি যেটো ড্ৰপ বক্স আছে এইটো বক্সতে আপুনি থৈ আহিব পাৰে। তো বন্ধুসকল applicants must affix one copy of recent photograph on the space provided in the application form firmly with good quality glue adhesive and also should enclose another copy along with the application. The photograph must be signed by the candidate prominently. The director of AH and veterinary shall not be responsible for detachment loss of the photograph। তো বন্ধুসকল আপোনাৰ ফটোগ্ৰাফ লাগিব আপোনাৰ ফটো লাগিব আৰু সাইন্স অফ প্ৰেক্টিস অফ ফাৰ্নিচিং এটেস্টেড কপিজ অফ সাৰ্টিফিকেট আপোনাৰ এটেস্টেড সাৰ্টিফিকেটৰ এটেস্টেড কপি লাগিব। ইন কেস অফ ডিটেকশন অফ এনি ফলছ ডিক্লেৰেশ্যন আপোনাৰ ফলছ ডিক্লেৰেশ্যন কি আছে এইবিলাক লাগিব। তো বন্ধুসকল ইয়াত আপোনালোকে চাই ল'ব যে কি সাৰ্টিফিকেট লাগিব। মই আপোনালোকক অলপ জুম কৰি দেখাই দি আছোঁ। তো বন্ধুসকল ইয়াত আপোনালোকে চাই ল'ব কি লাগে। তো ইম্পৰ্টেণ্ট ডেটছ অফ আসাম ভেটেৰিনেৰী ডিপাৰ্টমেণ্ট ৰিক্ৰুটমেণ্ট 2020। বন্ধুসকল ইম্পৰ্টেণ্ট ডেটছ হ'ল আপোনাৰ the last date of receipt of application is 16 November 2020 up to 5 PM। আপোনালোকে নৱেম্বৰৰ 16 তাৰিখৰ 5টালৈকে আপোনালোকে এপ্লিকেশ্যন কৰিব পাৰিব। তো বন্ধুসকল আপোনালোকে যিসকলে ভাবি আছে যে এপ্লিকেশ্যন কৰিবলৈ আপোনাৰ ষ্টেণ্ডাৰ্ড ফৰ্মখন লাগে আপুনি ষ্টেণ্ডাৰ্ড ফৰ্মখন ক'ত পাব। তো আপোনালোকৰ ঘৰৰ ওচৰতে বা যদি আপোনালোকৰ ঘৰৰ ওচৰতে বজাৰ থাকে বজাৰত আপোনালোকৰ যিবিলাক কম্পিউটাৰৰ দোকান আছে কম্পিউটাৰৰ দোকানত যাই আপুনি ষ্টেণ্ডাৰ্ড ফৰ্মখন খুজিব তেওঁলোকে উলিয়াই দিব। তো বন্ধুসকল ইয়াত মই আপোনালোকক লিংকটো দি দিম কেনেকৈ আপুনি নিজেও ডাউনলোড কৰি ল'ব পাৰিব। তো বন্ধুসকল
ইয়াত চাওক ষ্টেণ্ডাৰ্ড ফৰ্মখন আপোনাৰ কেনেকুৱা হয় মই দেখাই দি আছোঁ। তো ইয়াত চাওক বন্ধুসকল আপোনালোকৰ ষ্টেণ্ডাৰ্ড ফৰ্মখন এনেকুৱা হ'ব। ইয়াত চাওক বন্ধুসকল আসাম গেজেট পাৰ্ট 9 ষ্টেণ্ডাৰ্ড ফৰ্ম অফ এপ্লিকেশ্যন, এইটো আপোনাৰ ষ্টেণ্ডাৰ্ড ফৰ্ম হ'ব। এইটো আপোনাৰ ফিল আপ কৰি কি খুজিছে ইয়াত আপুনি এইটো গাঁঠি লগত এনভেলপত ভৰাই পোষ্ট কৰি আপুনি পঠাই দিব পাৰে। তো বন্ধুসকল আজিলৈকে ইমানেই, নেক্সট ভিডিঅ'ত আকৌ লগ পাম। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।